নমস্কাৰ স্বাগতম জনাইছোঁ ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰে নতুন এটি ভিডিঅ'লৈ বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ ওলাই আহিছোঁ আজি একচুৱেলি এজন বহুত মৰম লগা ককা ওচৰলৈ গৈ আছোঁ ককাজনৰ ছ'চিয়েল মিডিয়াত বহুত চৰ্চা চলি আছে গম পাইছে চাগে কোন ককা হয় তো আমি গৈ আছোঁ মিহি মিহি ককা ওচৰলৈ তো আমাৰ মই থকা জেগাৰ পৰা মিহি মিহি ককাৰ ঘৰলৈ খুব বেছি 50 কিলোমিটাৰ या 40 কিলোমিটাৰমান হ'ব তো মই ককাক লগ কৰিব গৈ আছোঁ চাওঁচোন ককাক এতিয়া লগ পাওঁ নে নাপাওঁ গৈতো আছোঁ কিন্তু ককা মই ঘৰ ক'ত কি কথা একো নাজানো সুধি ওলাবগৈ লাগিব তো লেটছ চি চাওঁ বোলো ককাক লগ পাওঁ নাপাওঁ আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পাবলৈ হৈছোঁহি আমি বৰ্তমান এতিয়া গড়মূৰ ৰাস্তাটো সোমাই আহিছোঁ লাকুৱা যোৱা গড়মূৰটো লাকুৱা যোৱা ৰাস্তাটোত মই এজন ব্যক্তিক সুধিছিলোঁ ব্যক্তিজনে ক'লে যে মই যোনডোখৰ জেগা ৰখি আছোঁ সেই জেগাডোখৰৰ পৰা তেওঁৰ ঘৰলৈ মিনিমাম 1.5 কিলোমিটাৰমান হ'ব তো চাওঁচোন তেওঁ ঘৰত পাওঁ নে নাপাওঁ কাৰণ এতিয়া হ'ল পথাৰৰ দিন তো হয়তো পথাৰলৈ গুচি যাব কাৰণ তেওঁ হ'ল কৃষিজীৱী হয় তো হয়তো পথাৰলৈ যাব পাৰে কিন্তু যাওঁচোন তেওঁক পাম নে নাপাম চাওঁ কিন্তু ইয়াৰ পৰা 1.5 কিলোমিটাৰ বুলি কৈছে তো আহক আমাৰ লগত ভিডিঅ'টো চাই থাকক ককা ঘৰ পালোহি একচুৱেলি ককা ঘৰত মই বহি আছোঁ ককা ঘৰত অলপ কাম লগাই আছে আৰু কপাল ভাল ককা আজি পথাৰলৈ নাই যোৱা তেওঁ ঘৰতে আছে আজি তো ককাক পাই গ'লোহি আমি ককাৰ লগত দুআষাৰ পাতিম বাৰু আহি জাষ্ট বহিছোঁ ককা এটা ঘৰত ককা লগত আমি বহু কথাই পাতিম ককা জীৱনৰ কথা তো আহক আমাৰ লগত ভিডিঅ'টো চাই থাকক আৰু প্লিজ ককাৰ কাৰণে এই ভিডিঅ'টো লাইক কৰিব ককাৰ জীৱনৰ বহুত নজনা কথা আমি জানিবলৈ চেষ্টা কৰিম ককাৰ ঘৰত চাহ তাহ খোৱা হৈ গ'ল ককাই দিলে চাহ তাহ খাবলৈ তাৰপৰা আমি একচুৱেলি তেওঁলোকৰ ঘৰত ঘৰুৱা অলপ কাম কৰি আছিলে তো অলপ শব্দ আৱাজ বেছি হৈছিলে সেইকাৰণে তেওঁলোকৰ ঘৰৰ পৰা অলপ কাষলৈ ওলাই আহিলোঁ এখন ফিল্ডলৈ স্কুল ফিল্ডলৈ আৰু আপোনালোকক এইজন ব্যক্তিৰ লগত লগ লগাবলৈ আমি আহিছোঁ যিজন ক'বলৈ গ'লে ফকৰা যোজনা ৰজা হাথৰৰ ৰজা সেইজন ব্যক্তিক আমি লগ কৰাবলৈ আহিছোঁ আহক আমি তেওঁৰ লগত দুআষাৰ কথা পাতোঁ ককা আমাৰ ব্ৰহ্মপুত্ৰ ইপাৰ সিপাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ হয় নমস্কাৰ আপোনাৰ বিষয়ে ছ'চিয়েল মিডিয়াত বহুতো কথা ভাইৰেল হৈ আছে বহুতো আপোনাৰ ভিডিঅ' আপোনাৰ ছ'চিয়েল মিডিয়াত বহুত ভিডিঅ' ভাইৰেল হৈছে হয় তো তাকে চাই পিনে মই আপোনাৰ ওচৰলৈ আজি আহিলোঁ বোলো ককাৰ লগত দুআষাৰ পাতিম আৰু আমাৰ ভিউৱাৰ্ছসকলকো আপোনাৰ বিষয়ে দুআষাৰ জনাম বুলি বাকী ককাৰ মই আপোনাৰ জীৱনৰ কিছুমান কথা জানিব বিচাৰিম সৰুকালৰ বিষয়ে আপুনি ক'ত ডাঙৰ দীঘল হৈছিলে কি কৰিছিলে কি মেলিছিলে আৰু এই ফকৰা যোজনা আপুনি মানে কেনেকৈ শিকিলে মানে ক'ৰ পৰা শিকিলে কি কৰিলে এই তাৰ বিষয়ে অলপ মানে আপোনাৰ জন্ম ক'ত মোৰ জন্ম মাউত গাঁও মানে এখন মাউত গাঁও হয় হয় মাউত স্কুল হাই স্কুল হয় হয় LP স্কুল আমাৰ মাউত গাঁও মাউত ষ্টেচন হয় হয় এটাইকেইটাৰ মাজতে মোৰ ইয়াত জন্ম হয় হয় বাকী মানে ককা ঘৰত কোন কেনেকৈ আছে মোৰ ঘৰত ল'ৰা ছোৱালী দুটা হয় মানুহগৰাকী নাই মই অকলীয়া হয় মোৰ বৰ টেনশ্যন হয় জ্বলা চাকি নুনুমাই দুখে ৰাতি নোপোৱাই কাক বুলি ক'লে কোনে গাত পাতি ল'ব ভম 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 বনৰ জুই আৰু মনৰ জুই জ্বলি আছে এই জুই কয় একচুৱেল নুমুৱাই দিব লাগিছিলে নুমুৱা নাই নে কি কয় মাটি ৰুব হুলাহুলি কথা ক'ব খোলা খুলি আমাৰ বাৰী বাঁহ গাজ আপোনালোকক খৰিছা কথাটো বুজিছা বুজিছোঁ বাকী ককা এইটো কি বুলি কয় আপুনি যে এই ফকৰা যোজনাবোৰ মানে কয় হেৰি কৰে এইবোৰ মানে ক'ৰ পৰা কেনেকৈ মোৰ পটাপট ওলাই আহে মই আগত নাগালেণ্ডত আছিলোঁ নাগালেণ্ডত ক'ত আছে নাগালেণ্ড মানে লোৱাৰ টিউ হয় আপাৰ টিউ টিচিক টিচাক গৰম পানী নিমখ পানী কুমকুমবাচি খুনচা লাফা তিজি মন চৰাইপুং ভালুকপুং মই নাগালেণ্ডৰ এলিফেণ্ট পাইলট আছিলোঁ হাতী মাউত ইমান আনন্দত আছিলোঁ নহয় আচৰিত আনন্দ আৰু বুজিছেনে সেই আনন্দত থাকি থাকি ইমান মানে ৰাজ ভোগ কৰিছিলোঁ তাৰ পাছত
ইয়াত থাকি তাৰপৰা ইন্দ্ৰজিৎ বৰুৱা হয় হয় 7খন বাগানৰ মালিকক বুলি ক'লোগৈ। হয় 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 7খন বাগানৰ মালিক সেইটো বিমলাপুৰ ৰাংচালি ভূঞাখাট লাডুগড় সৌচুৱাই গুজৰাটী। হয় হয় কিমান আনন্দত মই জীৱনবোৰ কটাইছিলোঁ নিশ্চয় নিশ্চয় বুজিছে নাই। হয় ইণ্ডিয়া বৰুৱা পি মেনকা ডেন্সাৰ আছিলে। সেই ডেন্স দিওঁতে জিন্স ক্লাবত আৰু 100 টকীয়া 500 টকীয়া 2000 টকীয়া নোট একদম ব্লাউজত চিলাই দিয়ে। মই কাষত বহে এৰুৱাবলৈ পাওঁ। কিমান ভাগ্য মিহি এখন কপাল নহয় দেই, একদম দফলা পবতা ভাল আৰু ইমান আনন্দত থাকিবলৈ পাওঁ নে কি কয়। সেই ভাগ্য লাগিব একচুৱেল। এজনী মাইকী মানুহ এটা মতা মানুহৰ ভাগ্যৰ কপালখন ইমান ডাঙৰ বস্তু। 16টা হাতীয়ে যিমান কমাই এখন ভাগ্যই সিমান টকা কমাব পাৰে নিশ্চয় নে কি কয়। এতিয়া বাকী ককাৰ নাম বহুত কিছুমান নাম ওলাইছে মিহি মিহি। হয় হয় মিহি মিলি জুলি আদৰ্শ খেতিয়ক আৰু যোগান মন্ত্ৰী। যোগান মন্ত্ৰীটো কিয় মানে যোগান মন্ত্ৰী মই কাক কি লাগে মোক দেখিলে গাখীৰ লাগে কণী লাগে গেছ লাগে ডিজাইন মাল পাই যায়। হয় সেইটোৱে যোগান মন্ত্ৰী মই নিজে দি লওঁ নিজে দি লৈছে ন। সেইটো মিহি মিহি ককা বুলি মানে কিয় কয় আপুনি? নহয় মই কথাবোৰ খুব মিহি মিহিকে কওঁ। হয় 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 আৰু এটা মিলি জুলি নেকি? মিহি মিলি জুলি আদৰ্শ খেতিয়ক আৰু যোগান মন্ত্ৰী। খুচৰিলে বাৰী মুচৰিলে দাড়ি কি মজা। এতিয়া বুজিছা আমাৰ গাঁৱতে এঘৰ মানুহে মাটি খেতি কৰিবলৈ দিলে। সেই সিঘৰ মানুহ মাটি মালিক, মই ফচল মালিক। মাটি মালিকে ডিৰেকশ্যনহে দিয়ে। ফচল মালিকক কহুৱা হমুৱা ময়া কঠিয়ালাকৈ কৰা নিয়নি কৰা ডুমডুমা কাকো পথাৰ ফেলুবাৰী লক্ষীপুৰ আগতে ধান। কিমান আনন্দ নে কি কোৱা। সেইটো আনন্দবোৰ কিমান তাতে আছে চব। বাকী আপুনি এটা সাঁথৰ কৈছিলে এটা ভিডিঅ'ত মই চাইছিলো ছ'চিয়েল মিডিয়াত কিবা ডিচি সেইটো কৈছিলো শুনক। যদি জনাই দিয়ে পুলিচ হ'ল ধোৰাসাপ, OC কোলামচৰা, CI মাটি ফেটি, SDPO ধুন্দলি ফেটি, SP ডাইলাভ, DC হকা, DCয়ে ডিচিশ্যন লওক, SP একশ্যন লওক। যদি নলয় মিহি মিহি ব্লাড ইজ বইল ভলকে উতলি গৈছে। আপোনাৰ এইটো DC ছাৰ ধোৰাসাপ কি ক'লে অকণমান মানে কি কাৰণে ক'লে অকণমান বুজাই। সেইটো পুলিচ হ'ল ধোৰাসাপ। কেনেকে ধোৰাসাপ হ'ল সি ৰঙা টুপি কয়। CI হ'ল মাটি ফেটি। কেনেকে তাক কেছটো ক'ত আছে পুকটি দিয়ে। OC হ'ল কোলামচৰা দুচা দিয়ে কথা বলে। তাৰ লাকবত ভৰাই 2 ঘণ্টা ঠাণ্ডা কৰিব। তাৰ পাছতে বস্তু সোধ পোছ কৰিব কি কাৰণে কি কৰিছিলি। SDPO হ'ল ধুন্দলি ফেটি নতুন দেখা মোৰ কথাকেইটা চালনীয়ে চালি পেলোৱা কোলাৰে ঝাৰি পেলোৱা পতানবোৰ ৰৈ দিয়া গুটিকেইটা মনি বেগত কথাও পতান গুটি থাকে নেথাকে নে কি কোৱা। এতিয়া শুনাও প্ৰেম কেই প্ৰকাৰ। গাড়ী চলোৱা প্ৰেম, চাকৰি কৰা প্ৰেম, বিজনেছ কৰা প্ৰেম। আইও আট্টালিকা বনাইছে কিছুমান হেলিকপ্টাৰ কিনি নিছে নে কি কয়। প্ৰেম ডিজাইন আছে। এই কথাবোৰ জানিব লাগিব। প্ৰেম নাথাকিলে একো নহ'ব। এতিয়া বাঁহবোৰ বুজিছে কটাত দুটাখন মাষ্টৰ ভেটাত চুৰ, কটাটো মাষ্টৰ ভেটাটো মাষ্টৰ তেতিয়াহে উন্নতি হ'ব। বাঁহবোৰ হয় নে নাই কি কোৱা। বাঁহবোৰ এতিয়া গুৰিটো ভেটাৰ লগে লগে চোৰৰ চেফ গাহৰি চেফ কেছখন কপকপীয়া হয়। কি আনন্দ নে কি কয়। এতিয়া কুঁহিয়াৰ নম্বৰ আছে টেৰিকট কটন ৰুপিয়া ভইল পলিষ্টাৰ চিলিকট যাতে কোৱালিটি আছে। ফিলিং মানে গুৰি কটা, ফিচিং মানে আখ কটা, ডেগিং মানে টানি অনা, ট্ৰান্সপৰ্টিং হিৰো জেডেনি হোম ডেলিভাৰী দিওঁগে। এডালৰ দাম কিমান 50 টকা। এই কথাবোৰ জানিব লাগিব। ককা একচুৱেলি আপোনাৰ মানে কিছুমান আৰু ৰখাল কিছুমান সাঁথৰ আছে, সাঁথৰ হওক বা ফকৰা যোজনা হওক কিছুমান আছে। তো তাৰে কিছুমান মানে ৰখাল সাঁথৰ বা আৰু ৰখাল কিছুমান ফকৰা যোজনা আমাৰ ভিউৱাৰ্ছসকলে আপোনাৰ অকণমান ক'ব বুলি হয় আশা কৰোঁ। থানাপতি, আমলাপতি, বাবুপতি, গণপতি, জেঙনিকটীয়া, ডব্বা চাৰিআলি, অংশ চাৰিআলি, কেপি চাৰিআলি, জয়াপাৰ, ঢুলীয়াপাৰ, দেৱীয়াপাৰ, মিলন নগৰ, ফুকন নগৰ, বাবুপতি। 16 কেজি ৰৌ মাছৰ মাথা খাব লাগিব নহ'লে লুটিকে ঠাচকৈ পৰিব। মই 16 কেজি ৰৌ মাছৰ মাথা খাওঁ এইটো ব্ৰেইনটো চুগা আকৌ পটাপট। জুবিন দা, মিহি দা, দেৱজিৎ দা, উকিল দা এইকেইটা দায়ে আইঅ' তৌ কৈ আছে আটাইতকৈ ডেঞ্জাৰাছ মিহি দা। মোৰ নাম মিহি দা কেনেকুৱা তল ওপৰ হৈ আছে। নতুন এটা নাম আপোনালোকৰ সংযোজন হ'ব পাৰে ন মিহি দা বুলি। মিহি দা হয় মিহি দা চবে ভাল পায়। মই চবৰ লগত মিলি থাকোঁ। মিলি যাম মই পাহাৰে ভৈয়ামে, মিলি যাম মই আকাশে বতাহে, মিলি যাম মই দেশৰ ধূলিত। আইঐ ঘৰখনত সোমোৱাৰ লগে লগে মই বৰ ধনী মানুহ এঘৰলৈ গৈছিল না। মই ঘৰখনত সোমোৱাৰ লগে লগে গম পাই যাম মানুহ ঘৰ কি হয়। পাণ তামোল শাক পাচলি একো নাথাকিলে মাইকী মানুহৰ মুখখন এচৌ মানুহ হৈ থাকে। আইও চব ভোগালী থাকিলে কি বুলি মাতিব মিহি মিহি গুৱাহাটী দিওঁ আহাচোন ব্ৰহ্মপুত্ৰ হোটেলত চাহ একাপ খাই যাব দিম। কিমান বলিয়া বলিয়া লাগে কিমান বলিয়া বলিয়া লাগে। এই কথাবোৰ জানিব লাগিব। ষ্টকত নাথাকিলে নহ'ব। মাইকী মানুহক দম দিবলৈ হেৰি কৰিবলৈ জানিব লাগিব। চব ভোগালী গুৱাহাটীয়ে মাইকী মানুহক দম দিব পাৰিব নহ'লে উল্টাই দম দিব।
নে কি কোৱা? হয় হয় এইবোৰ 100% সঁচা কথা। হয় হয় এই কথাবোৰ চবে পটাপট উলিয়াব নোৱাৰে। হয় হয় হাতৰ এটা আপুনি যদি কয় হাতৰ এতিয়া আৰু এটা ছোৱালী হ'ল দাংবদী, ল'ৰা হ'ল জেং, আৰু জেং থাল পালে দাংবদীয়ে কেনেকৈ আকোৱালি লয়। ছোৱালীজনী মাকৰ ঘৰত থাকোঁতে একচনীয়া পতা যেতিয়া মানুহটোৰ ঘৰ পাই যায় মিয়াদী পতা হৈ যায়। বাপৰে ইমান আনন্দ হয় নে নহয়? হয় হয় এই জেং থাল পাবলৈ এজনী ছোৱালীয়ে কিমান ধূপ ধূনা জ্বলাই থাকে ডেইলি, হয় 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 নাই? হয় হয় ৰাতিপুৱা 2টা হলকি দেখিলে নহয় কৃষ্ণ কৃষ্ণ 3বাৰ লগ লৈ যাত্ৰা ভাল আজি বুজিছে। হয় হয় তাৰপৰা মই ডাইলগটো বনাই দিওঁ, ওলাই দেখিলো জুৰিয়া শালিকি ধূলিৰে ধেমালি কৰে, পুৱাৰে ভাগতে ও চেনা আহিব বুলি ঘৰ মুচি ৰঙা ৰাম ৰাম। জীৱনত কল্পনা হৈ থাকিলে নহ'ব, কল্পনা বাস্তৱত সোমাব লাগিব নে কি কোৱা? মোৰ কথাকেইটা ইমান ধুনীয়াকৈ কৈছোঁ নহয়, একদম মানে চালনীয়ে চালি পেলোৱা কোলাৰে জাৰি পেলোৱা পতানবোৰ উৰুৱাই দিয়া গুটিকেইটা মনি বেগত ভৰাই থোৱা কথাও পতানগুটি থাকে নাথাকে? এই কথাবোৰ কিমান ৰস আছে। বাকী আপোনাৰ নতুনকৈ এটা কিবা আপুনি বনাইছিলে বুলি কৈছে, ৰসাল পকৰা অকণমান যদি কয়। ৰখালনো কিনো এইবোৰে জীৱনত বুজিছে জ্ঞান দিছোঁ। মই এতিয়া জ্ঞানবোৰ ল'ৰা ছোৱালীক চবকে মই জ্ঞান দিব পাৰোঁ অকণমান। কেনেকৈ? এই ল'ৰাটোৱে গাড়ীখন চলাই গৈছে, মই তাৰ চেয়া দেখিলে কৈ দিওঁ এখন তাৰ নিজৰ গাড়ী নে লোকৰ গাড়ী। যিটো স্পীডত চলাই নহয়, আমাৰ সোণাৰী SDPO মেজিষ্ট্ৰেট মহকুমা অধিপতি আছে, যিটো স্পীডত বোলো চাহ বোলো এইজনে যিটো স্পীডত গাড়ী গৈছে তাৰ বোলো 7খনমান চাহ বাগানহে আছে যেনিবা। কি কয়? ৰেল গাড়ীয়ে উকিয়াই, জীপ গাড়ীয়ে জঁপিয়াই। তোমাৰ এতিয়া গাড়ীখন নিজৰ গাড়ী কিমান ধুনীয়াকৈ আনিছা মোক, হয় নহয়? গেজেট কৰিব নিদিয়া, গাঁতত পৰিলে কেনেকুৱা লাগে, ব্ৰেক মাৰি দিয়া। এই লবোৰ জানিব লাগিব। মই মানুহ টকৰ মাৰিলে চিনি পাওঁ, এইটো কেইটনৰ কেপাচিটি, এইটো 10 টনৰ কেপাচিটি, 22 টনৰ, মই 92 টনৰ কেপাচিটি, চবেই নেজানে।